আক্ৰাসু আশা এপিএমসু আসু বিভিন্ন দল সংগঠনের রাইজৰ সহযোগত বৰপেটা ৰোড যেটো বিদ্যুৎ উপসংমণ্ডল ইয়াতে আমি ঘেরাও কাৰ্যসূচী হাতত লৈছোঁ। আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি বিদ্যুৎ বিভাগক সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ যিখন 2 নম্বৰ ফিডাৰ আছে সেই 2 নম্বৰ ফিডাৰত লাইনৰ যথেষ্ট খেলিমেলি হৈ আছে। আমাৰ উত্তৰ অঞ্চলত যথেষ্ট ছাত্ৰ ছাত্ৰী আমাৰ ৰাইজ বিদ্যুতৰ কাৰণে 24 ঘণ্টাৰ ভিতৰত যিখন মানে ডিজিটেল ইণ্ডিয়া যিখন সময়ত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে ঘৰ ঘৰত 24 ঘণ্টা বিজুলী থাকিব, দুখ আৰু পৰিতাপৰ বিষয় যে শান্তিপূৰ্ণভাৱে 24 মিনিট বিজুলী আমাৰ অঞ্চলত নাথাকে, যাৰ কাৰণে হেজাৰ হেজাৰ আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে লিখাপঢ়াৰ ক্ষেত্ৰত যথেষ্ট খেলিমেলি হৈছে। গতিকে আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ যে 2 নম্বৰ ফিডাৰত নিয়মীকৰণ বিদ্যুৎ পৰিচালনা কৰিব লাগে। লগতে আমি দাবী উত্থাপন কৰিছোঁ একাংশ এজেণ্টসকলে আমি সংবিধান চাইছোঁ আমাৰ গাঁৱত মাত্ৰ 37 ইউনিট য'ত 38,000 টকা বিল বনাইছে, য'ত 100 টকা বিল নহয় তাত 38,000 টকা বিল বনাইছে। এই এনেকুৱাকৈ বহুতে এজন হকে বিহকে বিল বনাই আছে। লগতে আমি দাবী উত্থাপন কৰিছোঁ যে আজিৰ জৰিয়তে আমাৰ যিমানকেইটা গাঁও আছে সকলো গাঁৱত কেবল তাৰৰ ব্যৱস্থা কৰিব লাগে। কেবল তাৰৰ ব্যৱস্থা কৰি 2 নম্বৰ ফিডাৰৰ লাইন নিয়মিত কৰিব লাগে। আজিৰ কাৰ্যসূচীৰ জৰিয়তে আমি এই সংগঠনত আহি আমি দাবী উত্থাপন কৰিছোঁ। যদি আজিৰ কাৰ্যসূচী তেওঁলোকে গুৰুত্ব নিদিয়ে, আজিৰ পৰা আমি 15 দিন সময় চাম। 15 দিনৰ ভিতৰত যদি মানে নিয়মিত আমি বিদ্যুৎ নাপাওঁ, পৰৱৰ্তী সময়ত আমি ইয়াত কৰি ভয়াৱহ আন্দোলন কৰিব লাগিব।